আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা AI আধুনিক প্ৰযুক্তিৰ অন্যতম ৰোমাঞ্চকৰ আৰু দ্ৰুতগতিত বিকশিত ক্ষেত্ৰ। সেল্ফ ড্ৰাইভিং কাৰৰ পৰা ভাৰ্চুৱেল এছিষ্টেণ্টলৈকে AI আমাৰ জীৱন যাপন আৰু কামৰ ধৰণক ৰূপান্তৰিত কৰিছে। এই ভিডিঅ'টোৰ জৰিয়তে আমি AIৰ মূল কথাবোৰ, ইয়াৰ হিষ্ট্ৰী আৰু এপ্লিকেশ্যনবোৰৰ বিষয়ে আলোচনা কৰিম। হেল্ল' এভৰিৱান, মই পাৰ্শ্বই এটা নতুন টপিকৰ সৈতে তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মানুহৰ দৰে শিকিবলৈ আৰু চিন্তা কৰিবলৈ প্ৰগ্ৰেম কৰা মেচিনত মানুহৰ বুদ্ধিমত্তাৰ অনুকৰণক AI বোলে। এই মেচিনবোৰে নিজৰ পৰিৱেশ অনুভৱ কৰিব পাৰে, যুক্তি দিব পাৰে, অভিজ্ঞতাৰ পৰা শিকিব পাৰে আৰু তথ্যৰ ভিত্তিত সিদ্ধান্ত ল'ব পাৰে। AI দুই প্ৰকাৰৰ, নেৰ' অৰ উইক AI আৰু জেনেৰেল অৰ ষ্ট্ৰং AI। নেৰ' AI ডিজাইন কৰা হৈছে কোনো নিৰ্দিষ্ট কাম কৰিবলৈ, যেনে চেছ খেলা বা ছবিত বস্তু চিনাক্ত কৰা আদি কাম। আনহাতে জেনেৰেল AI মানুহে কৰিব পৰা যিকোনো ইণ্টেলেকচুৱেল কাম কৰিবলৈ সক্ষম। AIৰ ইতিহাস প্ৰায় 1950 চনৰ পৰাই আৰম্ভ হয়, যেতিয়া প্ৰথমবাৰৰ বাবে মেচিন লাৰ্ণিঙৰ ধাৰণাটো প্ৰৱৰ্তন কৰা হৈছিল। প্ৰাথমিক AIৰ ব্যৱস্থাসমূহ ৰুল বেছড প্ৰগ্ৰামিং বা নিয়মভিত্তিক প্ৰগ্ৰামিঙৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছিল, য'ত মেচিনসমূহক ফ'ল' কৰিবলৈ নিয়মৰ গোট দিয়া হৈছিল। কিন্তু এই ব্যৱস্থাসমূহ লিমিটেড আছিল আৰু কেৱল নিৰ্দিষ্ট কামৰ বাবেহে ব্যৱহাৰ কৰিব পাৰিছিল। 1980 চনত AIৰ ক্ষেত্ৰত নিউৰেল নেটৱৰ্ক বা স্নায়ু নেটৱৰ্ক নামৰ এক নতুন পদ্ধতি উদ্ভাৱন কৰা হয়। এই নিউৰেল নেটৱৰ্ক মানুহৰ মগজুৰ গঠন আৰু কাৰ্যৰ পৰা অনুপ্ৰাণিত হৈছিল, আৰু মানুহে কেনেকৈ শিকে তাৰ সৈতে অধিক মিল থকা ধৰণে তথ্যৰ পৰা শিকিবলৈ সক্ষম হৈছিল। আজি মেচিন লাৰ্ণিং, বিগ ডাটা, কম্পিউটিং পাৱাৰ উন্নতিৰ বাবেই AI অভূতপূৰ্ব হাৰত আগবাঢ়িছে। বিভিন্ন উদ্যোগত বিভিন্ন এপ্লিকেশ্যনত AI ব্যৱহাৰ কৰা হৈছে। ইয়াৰে মষ্ট ৱেল ন'ন এপ্লিকেশ্যন হৈছে ছেল্ফ ড্ৰাইভিং কাৰ। এই গাড়ীসমূহে ৰাস্তাত চলাচল কৰিবলৈ আৰু ৰিয়েল টাইমত সিদ্ধান্ত ল'বলৈ সেন্সৰ, কেমেৰা আৰু মেচিন লাৰ্ণিং এলগৰিথম ব্যৱহাৰ কৰে। হেল্থ কেয়াৰত পাৰ্চনেলাইজ ট্ৰিটমেণ্ট ডেভেলপ কৰিবলৈ আৰু মেডিকেল ডায়েগন'চিছ এছিষ্ট কৰিবলৈ AI ব্যৱহাৰ কৰা হয়। ফাইনেন্সৰ ক্ষেত্ৰত AIৰ সহায়ত ফ্ৰড ধৰা পেলোৱা হৈছে আৰু শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে অধিক ভৱিষ্যতবাণী কৰা হৈছে। AIৰ অন্যান্য এপ্লিকেশ্যনসমূহৰ ভিতৰত ভাৰ্চুৱেল এছিষ্টেণ্ট, স্পীচ ৰিকগনাইশ্যন আৰু নেচাৰেল লেংগুৱেজ প্ৰচেছিং আদি অন্তৰ্ভুক্ত। বহুতো সুবিধা থকাৰ পিছতো AI কেইবাটাও প্ৰত্যাহ্বান আৰু নৈতিক বিবেচনাও উত্থাপন কৰে। ইয়াৰে ডাঙৰ চিন্তা হৈছে কৰ্মশক্তিত AI অধিক প্ৰচলিত হোৱাৰ লগে লগে চাকৰি হেৰুৱাৰ সম্ভাৱনা। শেহতীয়াকৈ মেটা, গুগল, এমাজন, মাইক্ৰ'ছফ্টৰ দৰে টেক জায়েণ্টে লাখ লাখ লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। যোৱা বছৰ মেটাই প্ৰায় 11,000 চাকৰি কৰ্তন কৰিছিল। আনহাতে গুগলে নিজৰ কৰ্মশক্তি 6% হ্ৰাস কৰি 12,000টা চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। আনহাতে মাইক্ৰ'ছফ্টে 10,000 কৰ্মচাৰীক এৰি দিছিল। ঠিক তেনেদৰে ই-কমাৰ্চৰ জায়েণ্ট এমাজনে প্ৰায় 18,000 কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে। যোৱা বছৰ টুইটাৰৰ দায়িত্ব লোৱা টেছলাৰ CEO এলন মাস্কেও ছ'চিয়েল মিডিয়া প্লেটফৰ্মত যথেষ্ট পৰিমাণৰ লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে। ডেল টেকন'লজিয়েও প্ৰায় 6,550 জন কৰ্মচাৰীক চাকৰি কৰ্তন কৰে। AIৰ এলগৰিথমত পক্ষপাতিত্ব আৰু AIক ক্ষতিকাৰক উদ্দেশ্যত ব্যৱহাৰ কৰাৰ সম্ভাৱনাৰ বিষয়েও উদ্বেগ প্ৰকাশ পাইছে। আমি AIৰ টেকন'লজি ডেভেলপমেণ্ট আৰু ইমপ্লিমেণ্ট অব্যাহত ৰখাৰ সময়ত এই উদ্বেগসমূহৰ সমাধান কৰাটো গুৰুত্বপূৰ্ণ। অৱশেষত আমি ক'ব পাৰোঁ যে AI হৈছে এক দ্ৰুতগতিত বিকশিত ক্ষেত্ৰ, যিয়ে আমাৰ জীৱন যাপন আৰু কাম কাজৰ ধৰণক সলনি কৰাৰ সম্ভাৱনা আছে। মেচিন লাৰ্ণিং আৰু কম্পিউটিং পাৱাৰৰ উন্নতিৰ লগে লগে AI অধিক অত্যাধুনিক হৈ পৰিছে আৰু জটিল কামবোৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু আমি AI টেকন'লজি ডেভেলপ আৰু ইমপ্লিমেণ্ট কৰি যোৱাৰ লগে লগে ইয়াৰ লগত অহা প্ৰত্যাহ্বান, নৈতিক বিবেচনাসমূহৰ সৈতে মোকাবিলা কৰাটো গুৰুত্বপূৰ্ণ। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে AIৰ সম্পৰ্কে কিছু কথা জানিব পাৰিলা। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি মই পাৰ্শ্বই তোমালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ।